নমস্কাৰ, মোৰ নাম শ্ৰী মনোজৰাম। মই স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হ'ল চামদাং চাহ বাগিচা। য'ত যুগে যুগে ব্ৰহ্মপুত্ৰ বৈ আছে, সেই অসমৰ ৰসাল ভূমিত চামদাং চাহ বাগিচা গৌৰৱেৰে থিয় হৈ আছে। সেউজীয়াই আৱৰা দেশত, য'ত চাহপাতে 200 বছৰীয়া ইতিহাসকৈ শান্তিৰ আশ্ৰয়স্থল, য'ত প্ৰকৃতিৰ কাহিনী প্ৰতিধ্বনিত হয়। বাগিচাখনৰ প্ৰাচীন গছবোৰে বতাহৰ আগত ফুচফুচাই কৈ অতীতৰ গোপনীয়তা। চাহ গছবোৰে লাহে লাহে দোল খাই বতাহৰ কোমল আদৰত। যেতিয়া সূৰ্য উজ্জ্বল হৈ জিলিকি থাকে, শ্ৰমিকে এটিকলিৰ দুটি পাতৰ লগত কথা পাতে। ফেক্টৰীৰ হৃদয়ত চাহপাতৰ ৰূপান্তৰ ঘটে, নিপুণ হাতৰ সৈতে পৰম্পৰাগতভাৱে। সতেজ চাহৰ সুগন্ধিয়ে ইন্দ্ৰিয়সমূহক সজীৱ কৰি তোলে। চামদাং চাহ বাগিচা অসমৰ এক বিৰল সম্পদ। অসম নামৰ মুকুটত এক ৰত্ন। তুলনাৰ বাহিৰত ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্য, সৃষ্টিকতাৰ এক নিখুঁত মিশ্ৰণ। ধন্যবাদ।